Hello friends, আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ উচ্চ উন্নত এনুৱেল এক্সামিনেশ্যন 2018 কোৱেশ্চন পেপাৰটো আলোচনা কৰিম। আজিৰ ভিডিঅ'ত প্ৰায় 80 টকা কিছুমান কোৱেশ্চন আলোচনা কৰা হৈছে। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে, ভাৰতীয় আৰৱীয় পদ্ধতিত মুঠ অংক কিমানটা? ইয়াতে অপচন দিয়া আছে 1, বি নম্বৰ অপচন দিয়া আছে 7, 9, 10। আৰু এইটো আমি সকলোৱে জানো, এইটো শুদ্ধ উত্তৰ কি হ'ব? 10, because ইয়াতে ভাৰতীয় আৰৱীয় পদ্ধতিত মুঠ অংক আমি জানো 0, 1, 2, ... 9 লৈকে। ইয়াতে কেইটা অংক আছে? 10টা। তো শুদ্ধ উত্তৰটো হ'ব 10। কোৱেশ্চন নং 2 ইয়াতে দিয়া আছে a, b, c হলে n of p of a equal what? অপচন দিয়া আছে 3, 8, 9, 27। ইয়াতে a কেইটা মূল দিয়া আছে? 3টা। a b c 3টা দিয়া আছে। n of p of a equal to the power n, n or মানে ইয়াতে 3টা মূল দিয়া আছে 2 cube 8। শুদ্ধ উত্তৰ হ'ব b। তাৰ পিছৰ অংকটোলৈ আগবাঢ়িছো। 3 নম্বৰটো, যদি i equal 1, 2, 3 ... এটা হাৰ্বিক সংহতি, তেন্তে 1, 2, 3, 4 কমপ্লিমেন্ট পূৰক সংহতি, তাৰ কমপ্লিমেন্ট কৰিলে কি হ'ব? সো এটা হাৰ্বিক সংহতি আইৰ মান ইয়াতে দিয়া আছে 1, 2, 3 ... 9। i equal দিয়া আছে 1, 2, 3 ... 9। এদিকে 1, 2, 3, 4 i ডিফারেন্স 1, 2, 3, 4 বাদ দিলে যেকেইটা থাকিব, এরপর এইকেইটা বাদ দিলে কোন কেইটা থাকিব? অর্থাৎ ইয়াতে থাকিব 5, 6, 7, 8, 9। আকৌ এইখিনিৰ আকৌ কমপ্লিমেন্ট কৰিলে 1, 2, 3, 4 ... কৰিলে এইটো আকৌ কি হ'ব? 1, 2, 3, 4। এটা শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো। নেক্সট অংকলৈ আগবাঢ়িছো। 4 নম্বৰ কোৱেশ্চনটো ইয়াতে দিয়া আছে log 2 to the power 1/64 equal what? Find the value of log 2 to the power 1/64 equal what? সো এইখিনি আমি কৰিলে কি হ'ব? ইয়াতে log 2 to the power কি দিয়া আছে? 1/64। এইখিনি কৰিলে log 2 to the power 1/2 to the power 6 লিখিব পাৰি। log 2 to the power 2 to the power -6, অর্থাৎ -6 into log 2 to the power 2। log 2 to the power যেহেতু 1, গতিকে ইয়াৰ মান কি হ'ব? -6। শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি। 5 নম্বৰ অংকটো দিয়া আছে if log 372.85 equal 2.57158, then find the value of antilog 1.57158। লগৰ মান এখিনি দিয়া আছে, ইয়াৰ পৰা antilog 1.57158 ৰ মান বাহিৰ কৰিব লাগে। যেহেতু লগৰ মান এখিনি আমি অংশখিনি দেখিম, অংশখিনি যেহেতু ইয়াৰ সেম আছে 57158, কিন্তু ইয়াতে দশমিকৰ আগত কি আছে? 1, কিন্তু ইয়াতে দশমিকৰ আগত 2 আছিলে, গতিকে 2 থাকাৰ ক্ষেত্ৰত ইয়াতে পূৰ্ণকত কেইটা অংকৰ পিছত দশমিক আছিলে? 3টা অংকৰ পিছত দশমিক আছিলে। যেহেতু ইয়াতে 1 আছে, গতিকে 1 ৰ লগত 1 যোগ কৰি দিলে কিমান হ'ব? 1 ৰ লগত 1 যোগ কৰিলে কি হ'ব? 2। অৰ্থাৎ এইখিনি মানত 37 2 ঘৰ পিছত দশমিক হলে হৈ যাব 37285। যেহেতু log 37285 equal 2571558, that implies 37285 equal antilog এইখিনি মূল হল 2571558। যেহেতু antilog 2.57158 ৰ 2 ঘৰ আছিল পূৰ্ণকটো, ইয়াতে 3টা ঘৰ আছে 37285, গতিকে ইয়াতে 6 নম্বৰ কোৱেশ্চনটো ইয়াতে কি দিয়া আছে? a plus b equal -4, what is the value of a cube plus b cube minus 12ab plus 64? অপশন নম্বৰ a 0, 1, 2, 3। সো ইয়াতে কি হ'ব?
a plus b equal -4 দিয়া আছে just cubing both side -64 a cube b cube 3ab a plus b মান -4 বহাই দিলে ইয়াতে 12ab plus 64 equal কি আহিব 0 অর্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ তাৰ পিছৰ অংকলৈ আগবাঢ়িছো question number 7 to দিয়া আছে তে a p greater than b a comma b greater than 0 then 1 upon a to the power n 1 upon b to the power n ৰ মাজত কি চিহ্নটো বহিব ইয়াতে a নম্বৰ দিয়া আছে greater than b নম্বৰ less than দিয়া আছে c less than equal d equal দিয়া আছে যেহেতু ইয়াতে দিয়া আছে a greater than b আৰু শর্ত দিয়া আছে a b greater than 0 গতিকে ইয়াতে যদি 3 greater than 2 হয় যদি আমি ইয়াৰ সমান পাৱাৰ লৈ লওঁ যেনেকুৱা 3 স্কয়াৰ কৰি দিও বৰ্গ কৰি দিও ইফালে বৰ্গ কৰি দিও তেনেহলে চিহ্নৰ কোনো পৰিৱৰ্তন নহয় greater than থাকি যায় গতিকে আমি ইয়াৰ পাৱাৰ n লৈ লৈছো ইয়াতে b ৰ পাৱাৰ n লৈ লৈছো কিন্তু আমি যেতিয়া এটো ওলটাই দিম ভাগ কৰি দিম এটো চিহ্নটো পৰিৱৰ্তন হৈ যাব b n অৰ্থাৎ ইয়াতে কি চিহ্ন বহিব less than option number b will be correct option তাৰপিছৰ কোৱেশ্চন কি দি আছে -2, 4 -6 8 -10 অনুক্ৰমটোৰ nতম পদ কিমান হ'ব what will be the nth term of the sequence -2, 4 -6 8 -10 ... so ইয়াতে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰটো -1 to the power n into 2n যেহেতু এইটো যদি আমি n ৰ মান 1 2 3 ... আমি যে কোনো বহাই যাও আমি এইটো অনুক্ৰম পাই যাম যেহেতু 1 ৰ মান বহালে n ৰ মান 1 বহালে এতে কি হ'ব -1 to the power n 2 into 1 অৰ্থাৎ -1 into 2 -2 প্ৰথম পদ পাইছো আকৌ 2 বহালে কি হ'ব দ্বিতীয় পদ পাই যাম 4 এনেকুৱা অনুক্ৰমটো আমি পাই যাম অৰ্থাৎ অনুক্ৰমটোৰ nতম পদ কি হ'ব -1 to the power n 2 to the power 2n sorry ইয়াত 9 নম্বৰ কোৱেশ্চনটো বাহি কৰিব লাগে সামেশন r equal 1 to 10 3r plus 2 গতিকে আৰু মান ইয়াৰ পৰা 1 ৰ পৰা 10 লৈকে বহোৱা ইটো summation r equal 1 to 10 3r plus 2 equal 3 into 1 plus 2 ... 10 লৈকে হ'ব plus 2 plus 2 ... 3 1 plus 2 plus ... 10 into স্বাভাৱিক সংখ্যাৰ যোগফল 10 তম পদলৈকে কি হ'ব n into n plus 1 10 into 10 plus 1 divided by 2 plus 2 into 1 plus 1 ইয়াতে কেইটা 1 থাকিব 2 into 1 plus 1 plus ... 1 যোগ কৰিলে কি আহি যাব 185 ইয়াতে উত্তৰ হ'ব সি নম্বৰটো 185 ইয়াতে 10 নম্বৰ কোৱেশ্চনটো আছে ABC ত্ৰিভুজৰ AD BC মধ্যমা তিনিটা জি বিন্দুগামী যদি AG = 9 cm হয় তেন্তে AD মধ্যমাৰ দৈৰ্ঘ্য কিমান হ'ব the median AD BMCF of triangle ABC pass through G if AG equal 9 cm then the length of the median AD is বাহিৰ কৰিব লাগে ইয়াতে ত্ৰিভুজটো এটা আঁকি লৈছো ABC আৰু মধ্যমা কেইটা AD BE আৰু CF কি বিন্দুত কাটিছে G বিন্দুত কাটিছে গতিকে ইয়াতে AG ৰ মান কিমান দিয়া আছে 9 cm AD ৰ মান আমাক কি কৰিব লাগে বাহিৰ কৰিব লাগে AG equal 9 cm given দিয়া আছে গতিকে ইয়াতে আমি জানো AG আৰু GD
বৰকেন্দ্ৰৰ মধ্যমাক কি অনুপাতত ভাগ কৰে 2:1 অনুপাতত ভাগ কৰে এইটো আমি জানিছিলোঁ গতিকে এইটো বজ্ৰগুণন কৰিলে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 2GD = AG ইয়াৰ পৰা আমি GD ৰ মান AG ৰ মান বহুৱাই 9 সেন্টিমিটাৰ বহুৱাই GD ৰ মান কিমান পাইছো 4.5 গতিকে ইয়াৰ পৰা AD ইকুয়াল হ'ব এইখিনি AG আৰু GD ৰ যোগফল AG যোগ GD অৰ্থাৎ 9 + 4.5 13.5 অৰ্থাৎ উত্তৰটো হ'ব 13.5 ৰোমান সংখ্যাৰ যোগফল উলিয়া 11 নম্বৰ কোৱেশ্চনটো এতে দি আছে ৰাইট দা সাম অফ দা ৰোমান নিউমাৰালছ DCL + CC + X7 ইয়াতে DCL অৰ্থাৎ ইয়াতে দুটা অংকৰ মাজত সৰু অংক এটা বহুৱা হৈছে C কিন্তু ইয়াৰ যেহেতু বাওফালৰটো ডাঙৰ আছে গতিকে এইটো বাওফালৰ লগত যোগ হ'ব DC আৰু L2 সৰু আছে L2 বেলেগকৈ যোগ হ'ব গতিকে C ৰ লগত D2 যোগ হ'ব D + C যোগ L আৰু CC ৰ মান কিমান আছিল 100 গতিকে CC হ'ব CC ৰ মান কিমান হ'ব 200 আৰু X7 এইটো 17 বুলি আমি জানো D ৰ মান কিমান আছিল ইয়াতে 500 অৰ্থাৎ 500 + 100 তাৰ পিছত কি আছিল L ৰ মান L ৰ মান হ'ল 50 গতিকে 500 + 100 + 50 CC 200 আছিল ইয়াতে +17 আৰু এটা আছিল সো এটা যোগ কৰিলে কিমান হ'ব 500 + 650 850 ইয়াৰ পিছৰ অংকটো আছে 12 নম্বৰ কোৱেশ্চনটো লৈ পাইছো 10.10 11 দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে এক্সপ্ৰেছ 10.10 11 ইন ডেসিমেল ফ্ৰ্যাকশন সো এইটো আমি সবাই জানো দশমিকৰ আগৰখিনি আমি কি কৰিম কিমান ঘৰ আছে হেতু প্ৰথম ঘৰটোৰ লগত 2 টু দি 4 যেটো ঘৰ আছে যে কেইটা ঘৰ আছিল ইয়াতে দুটা ঘৰ আছিল গতিকে ইয়াতে 2 ৰ ওপৰত আহিব এনেকে বাইনাৰি নম্বৰত এক্সপ্ৰেছন কৰিলে হৈ গল আৰু 0 ৰ পিছত পইণ্টৰ পিছত যে কেইটা আছে হেকেইটা -1 -2 -3 এনেকে যাব গতিকে এইটো কৰিলে আমি 2.6875 পাইছো ফাইন্ড দা সাম অফ দা বাইনাৰি নাম্বাৰ দ্বৈত সংখ্যাৰ যোগফল নিৰ্ণয় কৰিব লাগে ইয়াতে তিনটা দ্বৈত সংখ্যা দি আছে ইয়াতে তিনটা একেলগে নকৰি আমি সেপাৰেট কৰিব পাৰো অৰ্থাৎ 1001 001 ৰ লগত আমি প্ৰথমটো 1010 যোগ কৰি লৈছো ইয়াতে এনেকে দেখুৱাই দিছো আমি জানো 1 + 0 ৰ মান কিমান হয় 1 তাৰ পিছত 1 + 1 ৰ মান কিমান হয় 10 10 ৰ 0 আৰু এটা 0 থাকি গল 1 + 0 আকৌ যেটো 10 থাকিল 10 ৰ লগত আমি কি কৰিছো 10 ৰ লগত আকৌ কি কৰিছো আমি 1 যোগ কৰিছো অৰ্থাৎ 0 1 1 11 11 ইয়াতে 1 আহি যাব আৰু এটা 1 থাকি যাব আকৌ 0 + 1 1 0 + 0 0 1 + 1 0 ইয়াৰ লগত আকৌ যেটো পালো ইয়াৰ লগত আমি আকৌ 11 যোগ কৰি দিছো অৰ্থাৎ 1 + 1 10 0 1 থাকিল 1 0 1 1 ৰ লগত 1 যোগ কৰিলে আকৌ কি হ'ব 10 10 0 1 থাকিল 1 1 + 1 10 অৰ্থাৎ 0 1 1 + 0 1 আৰু 1 কি কৰিলে যোগ কৰিলে কি হ'ব 10 10 ৰ 0 আকৌ ইয়াতে 0 থাকিল আৰু আকৌ 1 2 0 + 1 1 আকৌ 1 1 0 1 এটা সেম থাকি যাব অৰ্থাৎ যোগফলটো এইটো দুটো সংখ্যাৰ যোগফল গতিকে ইয়াতে 2 লিখিব লাগিব এইখিনি 1010